আজি তিনচুকীয়াত আহিলো আজি আমাৰ বেটা বাৰ্থডে হয় ন আৰু ইপিনে নিতু বাইদেৱে বনালে চাগে সব ৰেডি কৰি থৈ আছে ইয়াত পায়স বনাই থৈ দিছে ন ইয়াত কি আছে ভেন্দি ভাজি আছে আৰু এইবিলাক সব এইবিলাক কুটি আছে লাহেকে কাম চলি আছে এতিয়া এইবিলাক আজি সৰু সুৰাকে আৰু আমি লৈ আহিছিলোঁ ফুচকা এতিয়া ফুচকা খাম আৰু এয়া এখেতৰ দুইটা আহিলোঁ আমি লগতে খোজকাঢ়ি দেখানে না বেটা মাহীয়ে মই তোমাক কি দিলোঁ দেখাই দিয়া আকৌ তোমাক গিফ্টটো দেখাই দিয়া আকৌ পইচা দি দিছিলোঁ মাকে লৈ আহিলে দেখাই দিয়া এইযোৰ জোতা ল'লে জোতা পইচা দি দিছিলোঁ জোতা লৈ ল'লে ন বোলে আহা খাই লওঁ আমি এতিয়া খাই লওঁ ফুচকা নিতু বাইদেউ সেই ওচৰত গৈছে তাতো আজি বাৰ্থডে আছে ওচৰত ৰুমৰ ওচৰত আৰু ইয়াতো আজি বাৰ্থডে পাৰ্টি চলিব এতিয়া কেক আমাৰ বেটা ভাগৰ কেকটো চিম্পল কেক ধুনীয়া কেক মই বনাব লৈছোঁ পোলাও বাকী এইখিনি ফ্ৰাই কৰি লোৱা হৈ গ'লগৈ তাৰপিছতে এতিয়া পিঁয়াজখিনি ভাজি লৈছোঁ ইয়াতে চাউলবিলাক চব তিয়াই মেলি থৈ দিয়া আছে নিতু বাইদেউ ধুই মেলি কিনে থৈ দিছে আধা আধি বনাই ল'ব লাগিব গোটেইখিনিতো একেবাৰে নহ'বগৈ বনাই মেলি কিনে আৰু এইয়া এখেতে এইবিলাক কাম কৰি আছে আধা আধি পূৰা গান চান লগাই পিনি লাগি আছে ন কামত এতিয়া বনাই লওঁ পটাপট এইখিনি বতাহো মাৰি আছে বাহিৰত পূৰা আমাৰ পোলাও বনোৱা ৰেডি হৈ গৈছেগৈ আৰু তাৰপিছতে ইয়াত মিক্স ভাজি বনাইছোঁ আৰু ইয়াতো আধা পোলাও পাতি দিছোঁ আৰু এইখিনি মাংসখিনি মেৰিনেট কৰি থৈ দিয়া হৈছে বনাম আৰু অলপ পাছত মাংস বনি ৰেডি হৈ গৈছেগৈ আৰু এতিয়া অকণমান পানী দি কিনে হৈ যাব এইখিনি ৰেডি কৰা হৈ গ'লগৈ চিম্পুলকৈ কৰা হৈছে সৰুকৈ পতা হৈছে অকল ৰুমৰ ওচৰখিনিকে মাতিছে ঘৰৰ মানুহখিনিক মতা নাই যে সেইটো কাৰণে এনেই অলপ সৰু সুৰাকৈ পাতি দিছে তাহাঁতি এয়া কেক কাটিঙৰ পৰ্ব আৰম্ভ হ'ব এতিয়া আৰু এইটো বেটা ভাগৰ কেকটো দাদা ফুটিব এই লেটাকে যাব নেকি মাই বাৰ্থডে এই যে এখন কমছে হ'ব দিয়া যোৱা হ্যাপি বাৰ্থডে টু বি সবাই দে আপনি আমাকে খোৱা দাদা খাই দিয়াছেন তুমি দাদা খাই দেখে যাও দাদা খাই লও দাদা এইটো তলত থেকে ছেপেককে পেলালে ভালকৈ গ'ল আৰু সৰু সুৰাকৈ পতা হৈছিলে যে মানুহবিলাক আহিছিলে যে সেইটো কাৰণে বৰ বিশেষ বেছি ভিডিঅ' কৰি নাথাকিলোঁ আৰু এখেতো গ'লগৈ ৰাতিপুৱা ভাত চাত খাই মেলি আৰু এইটো নয়নো আহি গ'লগৈ নয়ন কি খাইছা কেক খাইছা ই আহি গ'লগৈ তাৰপিছতে ময়ো এতিয়া ওলাই লৈছোঁ এই ডাঙৰ বেটাটোৰ লগত স্কুল আনিবলৈ কাৰণে যাব যে নিতু বাইদেউ তেতিয়া তাৰ নিতু বাইদেউৰ লগতে মই গুচি যামগৈ হা কি স্কুলৰ পৰা এয়া বাই কৈ দিয়া যাওঁগৈ দেই বাই বাই আকৌ লগ পাম আকৌ বিহু মাৰিবলৈ কাৰণে যাব লাগিছে আজি ক'ত যাম যে আমি আজি আমাৰ MD ছাৰৰ ঘৰত যাম MD ছাৰ আজি আমাৰ লাষ্ট কুটা হ'ব বিহু আজিৰ পৰা শেষ আৰু নেমাৰো আৰু বিহুতে চবেই ওলাই আছোঁ লাহে লাহে ওলাইছোঁ চবেই লাহেকৈ ওলাই মেলি আহিবগৈ আৰু এতিয়া আমি গৈ থাকোঁ নহ'লে ক'লৈ গৈ থাকে ৰ'ব লাইটৰ পোহৰতহে আহিছে কোৱা এনেকৈ সেই লাইটৰ পোহৰতে উঠিছিলোঁ চব পাই গ'লো এতিয়া ফুলখিনি খালি মোৰ ওচৰত জমা দিছোঁ হাই কৈ দিয়া খাবলৈ দিছে
দিছে চিঙৰা মিঠা। যেতিয়াবা আহি অকণমান শুই ল'লোঁ, শুই বৰষুণ দিছে, বৰষুণ ইমান ডাঙৰকৈ দিলে। তাৰপিছতে এনেই ওপৰত অকণমান আহিছোঁ, ইমান ধুনীয়া বতৰ কৰিছে। আৰু এইজনী উঠাই মেলি যেনে তেনে আনিছোঁ তাই নাচি নাচি। এইবাৰ আমি একদম পূৰা বিহু নাচিলোঁ। বিহু নাচা আমাৰ শেষ হৈ থাকিলেগৈ আৰু পূৰা এইকেইদিন একদম নাচিলোঁ। আগতে কেতিয়াও নাচিলোঁ খুবেই বেছি ভাল লাগিলে লগৰখিনিৰ লগত এনেকৈ বিহু নাচি কিনে। আৰু এতিয়া আৰু বিহু চিহু আমাৰ ফাংচনো এদিনেই চালোঁগৈ আৰু চাবলৈ নাপালোঁ। জুবিন আহিছিলে, জুবিনকো চাবলৈ কাৰণে নাপালোঁ। আৰু চাবলৈ কাৰণে ইও নগ'ল জুবিনক চাবলৈ কাৰণে আমি কি গ'লি তই একো নাই যে তেতিয়াহ'লে তোৰ ফটো চটো একো দিয়া নাই, মই সেইকাৰণে গম নাপাওঁ। আমি চালোঁগৈ প্ৰিয়ংকা ভৰালী, ভাল লাগিলে খুব প্ৰিয়ংকা ভৰালীক চাই কেনে। খালি জুবিনকহে চাবলৈ কাৰণে নাপালোঁ। এতিয়া আৰু ওপৰতে আহিছোঁ আৰু এনেই অলপ বতাহ চতাহ খাবলৈ কাৰণে। ভিডিঅ'বিলাক আপোনালোকে চাই মেলি কেনেকুৱা পাইছে জনাব। যদি ভালে পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই।